नि गेवलां मेल बे गेवलां मेलखौ सामलायनाय मेलनि आफादगिरि बिथां बे मेलावनो आलासि महरै हांख्रायहरनानै नुजाफैनो हानाय जोंनिनो इउपिपिएल दोलोनि गाहाय नेहाथारि मानगोनां मावथि ब्रह्म हाजोआरि आथिखालाव बिथाङा एमसिएलए बे मेलावनो बाहागो लाफैनो हानाय वमेन्स उइंसनि आफादगिरि मानगोनां बिना रानी गयारी बिथां বিটিসি ইলেকশন 2020 হ'বলৈ গৈ আছে গতিকে বিটিসি ইলেকশনৰ আগে আগে আমি যিসকল ৰাজনৈতিক দলবিলাকে আমাৰ লগত বুজা পৰাৰ কাৰণে প্ৰস্তাৱ দিয়ে আমাৰ নীতি আদৰ্শক জনে সন্মান কৰে সেই দলবিলাকৰ লগত আমি আলাপ আলোচনা কৰিম আৰু ইতিমধ্যে আমাৰ বিপিএফৰ ফালৰ পৰা প্ৰস্তাৱ নাহা নহয় আহিছে আমি স্বীকাৰ কৰিছোঁ কিন্তু আজিলৈকে আমি এই প্ৰস্তাৱ আমাৰ মাজত ভালকৈ আলোচনা কৰি পেলাই আমি ঠিক কৰা নাই কাৰণ প্ৰস্তাৱ দিলে নহ'ব প্ৰস্তাৱৰ ভিতৰত কি আছে কেনেধৰণৰ আমি মিলিব পাৰে তেখেতসকলে আমাৰ নীতি আদৰ্শটো সন্মান জনায় নে নজনায় আৰু তেখেতসকলৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শটো আমাৰ নীতি আদৰ্শৰ লগত মিলে নিমিলে ইয়াৰ কথা থাকিব আৰু আমি স্পষ্ট আকাৰত কৈছোঁ যে প্ৰস্তাৱ অহাৰ পিছত আমাৰ দলে বিবেচনা কৰি পেলাই আমাৰ যি পলিচি মেকিং বডি আছে এই নীতি নিৰ্ধাৰণ কমিটি তেখেতসকলকে ইয়াৰ সিদ্ধান্তটো লওক কথাটো হ'ল কি চাওক যদি তেখেতসকলে আমাৰ লগত যদি আমাৰ দলক সন্মান সহকাৰে যদি তেওঁলোকে আলোচনা কৰে ইতিমধ্যে মই কৈছোঁ তেতিয়াহ'লে সম্ভাৱনাটো আছে আৰু এই সন্মানটো হ'ব লাগিব আমাৰ 40টা যিটো বিটিসি সমষ্টি আছে এই বিটিসি সমষ্টিৰ 40টাত যদি তেখেতসকলে আমাক 20টা দিয়ে আধা তেতিয়াহ'লে আমি এইটো চিন্তা কৰিব পাৰিম আৰু ইয়াৰ চিফ কোনে হ'ব ডিপুটি চিফ কোনে হ'ব ইএম 14টা ইএম থাকে তাৰে মাজত কেইটা আমাক ইএম দিব এইবিলাকত যদি খোলাখুলিকৈ আলোচনা কৰা হয় তেতিয়াহ'লে আমি অলপ বিবেচনা কৰিব পাৰিম বৰ্তমান ইউপিপিএলৰ যিটো যিটো ষ্ট্ৰেটেজি এইটো বিষয়ে কি ক'ব আপোনালোকৰ মানে যিটো ষ্ট্ৰেংথ এইটোৰ বিষয়ে আমি আমাৰ বিটিসি অঞ্চলত আমাৰ যিটো ইউপিপিএলৰ ষ্ট্ৰেংথ যিটো দলৰ স্থিতি খুব মজবুত ধৰণৰ হৈ আছে কাৰণ আপোনালোকে জানে যে 15-16 বছৰ বিপিএফৰ নেতৃত্বত আমাৰ ইয়াত চৰকাৰ চলি আছে গতিকে ৰাইজে এইবাৰ এটা ৰাজনৈতিক পৰিৱৰ্তনটো বিচাৰিছে কাৰণ 15-16 বছৰ থকাৰ পিছত বহুত ৰাইজে তিতা মিঠা টেঙা চব খাব পাৰিলে গতিকে এইবাৰ ৰাইজে বিচাৰিছে যে অলপ যদি আমি চৰকাৰ গঠন কৰি নতুন চৰকাৰক যদি আমি বিটিসিৰ দায়িত্বটো দিব পাৰোঁ তেতিয়াহ'লে নতুন ৰাইজে কিবা এটা আশা পাব তেনেধৰণৰ তেখেতসকলে ৰাইজে বিচাৰিছে যে পৰিৱৰ্তনটো আহক ৰাজনৈতিক পৰিৱৰ্তন আৰু হীৰাখৰণৰ বিষয়ে কি হ'ব মই সিদিনাখন হীৰাখৰণে কৈছিলোঁ যে ইউপিপিএল আৰু যদি আপোনাৰ হাগ্ৰামাৰ চৰকাৰ যদি এক হয় তেনেহ'লে আপোনাৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি তেওঁ কৈছে এইটো আমাৰ কাৰণে ভালহে হ'ব আপোনালোকে কি ক'ব এই বিষয়ে নহয় এতিয়া চাওক আমাৰ এতিয়ালৈকে কোনো কাৰো লগত এলায়েন্সত ফাইনেল অহা নাই আৰু নৱচৰণীয়া ডাঙৰীয়াই যি ধৰণৰ ৰাজনীতিক এতিয়া খেলি আছে সেইটো সকলোৱে জানে যে বড়োৰ এগেইনষ্টত তেখেতে ৰাজনীতি খেলি আছে বড়ো অনাবড়ো আমি সেইটো বিচৰা নাই যে বিটিসি অঞ্চলত এটা জাতিক লৈ পেলাই এটা ধৰ্মক লৈ পেলাই ৰাজনীতি হওক ইয়াত আমি সকলো জাতি জনগোষ্ঠীৰ লগত লৈ পেলাই আগুৱাই যাব বিচাৰিছোঁ গতিকে আমি অনুৰোধ কৰিম নৱচৰণীয়া ডাঙৰীয়াক বা অনাবড়ো নেতাসকলক যে ইয়াত যাতে জাতিৰ নামত ৰাজনীতি নেখেলে আৰু ধৰ্মৰ নামত যাতে ৰাজনীতি নেখেলে তাৰ কাৰণে আমি অনুৰোধ কৰিম